মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোৱে আমাৰ সকলো মানুহকে অসমৰ প্ৰত্যেকজন নাগৰিককে সাংঘাতিক ধৰণে বিতশ্ৰদ্ধ কৰিছে, সাংঘাতিক ধৰণে ক্ষোভিত কৰিছে আৰু সাংঘাতিক ধৰণে শোকস্তব্ধ কৰি তুলিছে। ইমান দিন আমি বিজেপি চৰকাৰৰ দিনত মাজুলীৰ কেৱল জয়গান শুনিছিলোঁ। মাজুলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী এজন নিৰ্বাচিত হৈছিলে, কিন্তু দেখা গ'ল যে মাজুলীত এজনী কিশোৰী এতিয়া কেৱল অক্সিজেনৰ অভাৱত মৃত্যু ঘটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই গোটেই ঘটনাটোৱে অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ফোঁপোলা স্বৰূপটোকে প্ৰতিপন্ন কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজন 15 বছৰ অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল আৰু এতিয়াও মুখ্যমন্ত্ৰী হিচাপে তেখেতে সমগ্ৰ ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰাৰ কথা কয় অসমক। 1 নম্বৰ ৰাজ্য হ'বলৈ যোৱা এখন ৰাজ্য যি মুখ্যমন্ত্ৰীয়ে অনবৰতে কৈ থাকে, য'ত মামা ভাগিনক আনি গুৱাহাটী ফুৰাবলৈ তেওঁলোক আহে মাজুলীৰ পৰা, তেনেকুৱা পৰিস্থিতিত আজি এগৰাকী কিশোৰী মৃত্যুবৰণ কৰিবলগীয়া হৈছে চিকিৎসাৰ অভাৱৰ কাৰণে। এই ঘটনাটোৱে আমাৰ ৰাইজৰ দলক যথেষ্ট পৰিমাণে ক্ষোভিত কৰিছে আৰু আমি ৰাইজৰ দলৰ তৰফৰ পৰা, সমগ্ৰ পৰিয়ালটোৰ তৰফৰ পৰা এই মুহূৰ্তত আমি এই ঘটনাৰ কাৰণে